কিনো কৰো ভাল লগা নাই কিবা এটা কৰিব লাগিব এটা কাম কৰো ৰমেনকে ফোন এটা মাৰি চাওঁচোন আজি নহলে হেৰি কৰো জুবিন দাৰ ফটোকে চাবলৈ যাওঁ হেল্ল' ৰমেন ক'ত আছ তই ব'ল আজি নহলে বাইপাছ যাওঁ কোনেনো ফোন কৰিলে হেল্ল' বহি আড্ডা মাৰি আছো যাব পাৰি বাৰু নহলে তই মোক ৰখি আছো কি কৰিবি বহুত দিনৰ পৰা চাবলৈ যাম বুলি ভাবি আছো যাবই পৰা নাই মই ভাবি আছো লগে পোৱা নাই আৰু আজি তই মোক লগ ধৰিলি ভালে হ'ল আজি বাঘৰ ফটো চাব যাম বাঘৰ কি মজা লাগিছে হেই মন যায় মোৰো মন যায় বাইপাছ পালোহি গাড়ী লাহে লাহে চলা দেই ইয়াত কিন্তু তামাম এক্সিডেণ্ট হয় মৰিলেও মৰিম আৰু দে আজিও সেই মৰিম আৰু অসমৰ বাঘৰ ফটো চাব আহিছো মৰিলে মৰিম আৰু বাদ দে নো টেনচন মই আৰু স্পীড বঢ়াই দিছো সোনকালে চাব যাব লাগে কি মজা লাগিছে অসমৰ বাঘৰ ফটো কি মজা লাগিছে সঁচাকে ভাল লাগিছে দেই ফটোকে উঠি যাওঁ নেকি হেৰি হ'ল আকৌ জুবিনে ইয়াত কোনোবাই পিক পেলালে চিককে ইচি যিটো বহুত বেয়া কাম কৰিছে দেই নাপায় নহয় এনেকে কাম কৰিবলৈ অসমৰ বাঘ সকলোৱে মৰমৰ হিয়াৰ আমঠু জুবিন দাৰ ফটো কোন মক্কেলকেইটা এনেকে কৰিলে জানো মই থুই পেলাম সিহঁতক সঁচাকে দেই বৰ দুখ লাগিছে ইমান ধুনীয়াকে অঁকা ছবিখনত এনেকে বাৰু তামোল বিঙল খাই পিক পেলাব পাৰে আৰু ৰাইজসকল আপোনালোকো কৈছো আহক ধুনীয়াকে চাওক ইমান ধুনীয়াকে আঁকিছে নীলিমদালে বহুত বহুত ধন্যবাদ আৰু আপোনালোকে এনেকে যেতিয়া আহিব আহি পিনে ধুনীয়াকে ইয়াত বহিব চাব গান গাব আৰু এনেকৈ সেই তামোলৰ পিক চিক বিমলৰ গুটকাৰ পিক চিক নেপেলাব দেই বেয়া লাগে নহয় বহুত বেয়া লাগে যোনে আঁকিছে তেওঁ বহুত দুখ নাজানো থুলমূলকে দেখুৱাবলৈ চেষ্টা কৰিলো আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আজিলৈ বাই বাই